গান্ধী পাৰ্ক একদম মানে কনফিউজ মানে আজি মানে মানুহৰ মাজত ভিডিঅ' মানে মোৰ একচুৱেলি আদত নাই কিবা কিবি ভুল হ'লে ক্ষমা কৰিব একচুৱেলি মোৰ লাষ্টটো বহুত বেছি মানে কথা কৈ দিছোঁ বেয়া নহ'ব অ' ব্ৰাদাৰ কেনেকুৱা পুৰণা লগৰকেইটা পাই গ'লোঁ পাই গ'লোঁ মই এইকেইটাক পাই গ'লোঁ বহুত দিনৰ পিছত এটাক পাই গ'লোঁ মানে অলপ আচৰিত পালোঁ আৰু মই এটাক দেখি আৰু এইটো হ'ল বিষ্ণু বৰুৱা হ'ল জগন্নাথ বৰুৱা কলেজ পুৰা ভিৰ ভিতৰত ভিৰ মানে তামাম ভিৰ আজি পুৰা ভিৰ 26 জানুৱাৰী আৰু সৰস্বতী পূজাৰ লগতে হেল্ল' গাইজ মই চাহিল আৰু আজি আহিলোঁ আজি যিহেতু আজি 26 জানুৱাৰী ৰিপাব্লিক ডে আৰু লগত আছে কি আছে আজি এই সৰস্বতী পূজা আৰু আজি আমি বৰ্তমান উপস্থিত আছোঁ পাব্লিক বাছ ষ্টেণ্ড আৰু লগত আছে পাৰভেজ আজি ভাল লাগিব ন মজা লাগিব আজি ভাল লাগিব আৰু ক'ত যাম আমি য'ত পূজা পাতিছে সকলো জেগাত যাম ব'লক ভিডিঅ'টো আৰম্ভণি কৰোঁ যোৰহাট মক্তব আদৰ্শ প্ৰাথমিক বিদ্যালয় বৰ্তমান ইয়াত আহিলোঁ একদম ঘৰ থাকোঁতে পঢ়া যিহেতু আজি আহিলোঁ আকৌ বহুত দিনৰ পাছত মক্তব স্কুল আমাৰ পুৰণি যোৰহাট মক্তব আদৰ্শ প্ৰাথমিক বিদ্যালয় ৰাজমা পুখুৰী পিনে আৰু এখন মক্তব স্কুলৰ ভিডিঅ' শেষ হ'ল আজিলৈ মেইন গেটটো হ'ল এইটো পাব্লিক বাছ ষ্টেণ্ড তিনিআলি আৰু এইটো হ'ল বিষ্ণু বৰুৱা হ'ল আৰু আমি এতিয়া যাম বৰ্তমান ৰাজমা পুখুৰীত এই চাইডে আৰু যিহেতু এইটো পাব্লিক বাছ ষ্টেণ্ড অল পাব্লিক বাছ ষ্টেণ্ড যিহেতু ইয়াত আছে গাইছ আমি আহি পালোঁ বৰ্তমান ডাকঘৰ চাৰিআলি এইটো চাৰিআলিটো যিটো দেখিছে আৰু ডাকঘৰটো হ'লে এইটো আৰু এইটো হ'ল গপ্ত স্কুলখন এইখন মই যাম এতিয়া আৰু আমাৰ মাদ্ৰাছা স্কুল যিটো মই পঢ়িছিলোঁ এই চাইডে আছে তাত নাযাওঁ বন্ধ আছে গেট আৰু এইটো হ'ল নেশ্যনেল টেলিগ্ৰাফ নেশ্যনেল স্কুলখন আৰু আমি এতিয়া যাম চিধা চিধি গভ বইজ চাৰিআলি আৰু এইটো চাইডে আছে গপ্ত স্কুল যিহেতু সৰস্বতী পূজা যোৰহাট চৰকাৰী উচ্চ বিদ্যালয়ত বইজ চাওঁগৈ কেনেকৈ পাতিছোঁ খানাটো হ'ল নেকি আৰু এই বাইদেউসকল ফাইনেলি আহিলোঁ বাল্যভৱন স্কুল যিহেতু এইডোখৰত আছে চাংগপ গ'লোঁ ফাইনেলি বাল্যভৱন স্কুল যিহেতু দেখি পাইছে আপোনালোকে বেক চাইডে ভিতৰত যাম বাল্যভৱন বাল্যভৱনৰ ভিতৰতো যিহেতু গাইজ দেখা পাইছে আপোনালোকে সেইটোৱে গাইজ পুৰা ভিৰ চাৰিওফালে আৰু আমি এতিয়া চিধা যাম ৰাজমা পুখুৰী বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ যিহেতু এটা ভিডিঅ' আপলোড কৰিলোঁ অলৰেডি ফাৰ্ষ্টতে যিহেতু চাব পাৰিব আপোনালোকে
এতিয়া চিধা যাম ৰাজহুৱা পুখুৰী। এইটো ৰাজহুৱা পুখুৰী গোটেই বন্ধ, সোমাব নিদিয়ে। ছাৰ আছে, গাৰ্ড আছে ইয়াত, সোমাব নিদিয়ে। দেখাব লাগে, দেখা দিছোঁ, কোনো নাই ভিতৰত আজি। যোৱাবাৰ খোলা আছিলে কিন্তু এবাৰ বন্ধ। যোৱাবাৰ খোলা আছিলে। এইপিনে গৈছে চব, আমিও যাওঁ এইপিনে কৰ্ট ফিল্ড যাম চিধা এই চাইড দি। হ'ব গাইছ, আহিলোঁ। এইটো ৰাজমা পুখুৰী আৰু এইটো হ'ল জয়াই মিউজিক কলেজ। ইয়াত যাওঁ ভিতৰত চাওঁগৈ ব'লক। যিহেতু ভবাইছে কি ধৰণৰ হ'ল, বাইদেউসকল আছে ভিতৰত। আৰু গাইছ এইডোখৰ জেগাত যিহেতু পূজা পাঠ আছে। ৰাজমা পুখুৰী মানে বালিয়াপুখুৰী সকলো আহিলোঁ। এতিয়া যাম এতিয়া গান্ধী পাৰ্ক। গান্ধী পাৰ্ক যাম। এইটো তিনিআলিটোৰ নাম হ'ল চাৰ্কেট হাউচ তিনিআলি। এতিয়া এইপিনে যাম গান্ধী পাৰ্ক, যিহেতু চাইডে আছে। ব'লক যাওঁ, ভিতৰতো আৰম্ভণি কৰোঁ আৰু গৈ আছোঁ ফাইনেলি। জেগাডোখৰ কেনেকুৱা লাগিছে ক'ব কমেণ্টত। গান্ধী পাৰ্ক, গান্ধী পাৰ্ক একদম মানে কনফিউজ মানে আজি মানে মানুহৰ মাজত ভিডিঅ' মানে মোৰ একচুৱেলি আদত নাই। কিবা কিবি ভুল হ'লে ক্ষমা কৰিব। একচুৱেলি মোৰ লাজটো বহুত বেছি, মানে কথা কৈ দিছোঁ, বেয়া নহ'ব কোৱা কাৰণে। বহুত বেছি লাজ মোৰ, ইও গম পায়। মোৰ লাজটো কিমান? মোৰ লাজ কিমান? মোৰ লাজ কিমান লাগে? মোৰ 50 বুলি কৈছে অনলি। ইমান কম লাজ লাগিলে মোৰ ভালেই আছিলে। सार का साथ लेना ही होगा। सार लोग अभद्र भवन फाइनली आহি পালোহি। कैमरा घूराई हाथ বিষাই गल। बहुत भीड़ देखिছোঁ। भीड़ माने एकदम सीमा ना सोमाब पारिम आशा ना देखा। आহি पाলোঁ गाइज फाइनली। ये हल गांधी पार्क और ये हल तिनिआली। गांधी पार्क पोৱাৰ আগত तिनिआली जी ऊर আছে সেইটো। बोलो गांधी पार्क और गांधी पार्क तो जेहेतु बंद कट फिल्ड पे जाम तक चामगे बोलक। जेहेतु आज 26 জানুৱাৰী पूरा भीड़ उखाই पा ना मैं। गांधी पार्क गाइस আহিলোঁ মই এতিয়া বৰ্তমান JB কলেজ আৰু এইটো হ'ল পকনাৰী তিনিআলি। আৰু যেহেতু ভিৰ দেখিছে আপোনালোকে পুৰা ভিৰ। কৰ্ট ফিল্ড আমি এতিয়া আহিলোঁ এইপিনৰ পৰা, চাইডৰ পৰা আহিলোঁ আমি চিধা কৰ্ট ফিল্ডত। JB কলেজ এইটো आइड हल कट फिल्ड। आज भीड़ माने तमाम भीड़ आज पूरा भीड़। 26 জানুৱাৰী और सरस्वती पूजा लगते पड़े भीड़ एकदम जबरदस्त भीड़ আছে। आज 26 জানুৱাৰী जो भीड़ पूरा तमाम भीड़ गाड़ी मटर देखिছে সকলোবোৰ। और जेहेतु लगते पड़ गल सरस्वती पूजा जगन्नाथ बरुवा एक्चुअली माइके लगवा ना
জগন্নাথ বৰুৱা কলেজ এইটো আৰু আমি তাত যাম এইটো হ'ল কোৰ্ট ফিল্ডৰ পৰা ওলালোঁ তালৈ যাম জগন্নাথ বৰুৱা কলেজ আজি ভিৰ দেখিছা গাইছ কেনেকুৱা ভিৰ Tadi tadi buat video dulu. Guys, বৰুৱা চাৰিআলি এইটো কোৰ্ট পৌৰসভা কাৰ্যালয় যোৰহাট এইটো চাইডে আছে SBI এটা দেখিছোঁ পৰা চাই লওঁ পাতিছে আৰু এই জাতীয় পতাকা উত্তোলন হৈ গ'ল ইয়াত হৈ গ'ল গাইছ আমি গৈ আহিলোঁ ফাইনেলি গোটেইখন ঘূৰি ফুৰি আকৌ আহি গ'লোঁ পাব্লিক বাছ ষ্টেণ্ড ঘূৰি ফুৰি Oh brother, kenapa? Punya lagu kita panggil lo. Panggil lo nih. Panggil lo, mau kita panggil lo, bodi nggak bisa. Oh iya, mau balik. Iya, rak. Kono challenge kono itu. Rak panggil lo mana lo asal palu, rak dekhi. Ada itu Vishnu Bora hal. Oh. নিজে আনা স্পিকাৰত গানটো শুনি আছে বৰ্তমান वा तुझे सलाम এইটো ডাকঘৰ আৰু এইটো ডাকঘৰ চাৰিআলি আৰু এবাৰ যাওঁ গপ বয়ছ মই মৰমৰ গপ বয়ছ ইয়াৰ পৰা মেট্ৰিক দিছিলোঁ মই গপ বয়ছ প্ৰজেক্ট নহয় নিজে বনোৱা হয় আৰু অল ৰাইট আৰু আমি আমাকে এইফালে মানে পূজা হৈছে সৰস্বতী যাওঁ আহি গ'লো একদম নিজান হৈ গ'ল খালী ওখানে আহোঁতে পূৰা ভিৰ হৈছিলে আজিলৈ গাইছ ভিতৰতে মানে আৰু এতিয়া সময় হ'ল 4টা বাজিলে গোটেইখন নিজান হৈ গ'ল এইটো গহপুৰ স্কুল বেছি গহপুৰ স্কুল আৰু গহপুৰ স্কুল এইটো চাৰিআলি
আৰু এইফালে বাইলা ভৱন আছে আৰু এইফালে গ'লে চিধা এটি ৰোড পায় এই চাইডটোত আৰু আজিলৈ ভিডিঅ'টো ইমানে আকৌ লগ পাইছোঁ নেক্সট এটা ধামাকা ভিডিঅ'ত আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম গৈ থাকোঁ আৰু ফাইনেলি হৈ গ'ল কষ্ট নহয় 26 জানুৱাৰী হয় আৰু এনজয় মানে অল পিপল এনজয় চলিব লাইফ টাইম চলিব এনজয় কৰিবই লাগে মানুহে ডেইলি কাম কৰি থাকিব নালাগে এদিন হ'লেও এনজয় সকলোকে কৈছোঁ মই খালি এনেকুৱা এনজয় নহয় যে ড্ৰিংক কৰি গাড়ী চলোৱা আৰু হেলমেট নিপিন্ধাকৈ গাড়ী চলোৱা সেইবিলাক নকৰিব আমিতো চাইকেলে আছে মুঠত তোমাৰ ওচৰত চাইকেলে আছে আমি চাইকেল লৈ আহোঁ আজি একচুৱেলি গাড়ী টেম্পুত আহিলোঁ আৰু যিহেতু আমি এতিয়া যাওঁগৈ ইভেণ্টি হয় চিধা এনেকৈ কৰি এনেকৈ ওলাই দিম আৰু লিচুবাৰী টেম্পু ধৰি বিন্দাছ গুচি যাম বিষ্ণুপুৰ হ'ল চাৰিআলি পাই গ'লোঁ গাইছ ইয়াতে যি অলপ ভিৰ আছে আৰু চেণ্ডি হয় চিধা বনাই দিম লিচুবাৰী আমি এটা গৈ থাকোঁ লিচুবাৰী আৰু ओ माही वे